দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটিৰ প্ৰথম দফাৰ মূল কথাখিনি বিশ্লেষণ কৰিবলৈ লৈছোঁ। আমাৰ ৰাজ্য অসমত বিভিন্ন জাতি, উপজাতি, জনজাতীয় জনগোষ্ঠীৰ লোক আছে, যেনে বড়ো, কছাৰী, তিৱা, কোচ, চুতীয়া, ডিমাচা, চাহ জনগোষ্ঠী আদি। অসমত থকা এই প্ৰতিটো জাতিৰে নিজা নিজা সংস্কৃতি আছে। একোটা জাতিৰ সংস্কৃতিৰ বিষয়ে সেই জাতিটোৰ নৃত্য, গীত, সাজপাৰ, জীৱন ধাৰণৰ প্ৰণালী, উৎসৱ পাৰ্বণ, ভাষা, সাহিত্য আদিৰ যোগেদি জানিব পাৰি। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয়, কিয়নো অসমত থকা প্ৰতিটো জাতিৰে সংস্কৃতি বেলেগ বেলেগ। যেনে অসমীয়াসকলৰ প্ৰধান সাজপাৰ মেখেলা চাদৰ, বড়োৰ সাজপাৰ দখনা, বড়োৰ প্ৰধান উৎসৱ বৈশাগু, অসমীয়াৰ বিহু, মণিপুৰীসকলৰ প্ৰধান উৎসৱ লাই হাৰৌবা, বড়োৰ প্ৰধান নৃত্য বাগুৰুম্বা, অসমীয়াৰ বিহু, মণিপুৰীৰ থাৱল চুংবি ইত্যাদি। যিহেতু অসমত নানান জাতি জনজাতিয়ে বসবাস কৰে আৰু প্ৰত্যেকৰে বেলেগ বেলেগ সংস্কৃতি আছে, সেয়েহে অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয়। অতীততে বা অতি পুৰণি কালৰে পৰা অসমত বাস কৰা জনজাতিসমূহ আছিল মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, কছাৰী, চুতীয়া, কোচ। এই জাতিবোৰক অনাৰ্য জাতি বুলি কোৱা হয়। এই জাতি জনগোষ্ঠীয়ে হ'ল অসমীয়া জনসংস্কৃতিৰ ধাৰক। এই বাক্যটোৰ অৰ্থ হ'ল আজি আমাৰ যি বৃহৎ অসমীয়া জাতিৰ সংস্কৃতি আছে, সেয়া অতীজৰে পৰা অসমত বাস কৰা অনাৰ্য জাতিসমূহ যেনে বড়ো, তিৱা, কাৰ্বি, মিচিং, মিৰিসকলৰ সংস্কৃতিৰ মিশ্ৰণ। পূৰ্বতে অসমত গাৰো, খাচী, মিজো, জয়ন্তীয়া আদি জনগোষ্ঠীসমূহো আছিলে, কিন্তু তেওঁলোকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ অৰ্থে নগাভূমি, মিজোৰাম, অৰুণাচল, মেঘালয় ৰাজ্য আদি পৃথককে গঠন কৰি ল'লে। অসমত মংগোলীয় গোষ্ঠীৰ লোকো আছিলে, কিন্তু এই মংগোলীয় গোষ্ঠীৰ লোকসকল বহিৰাগত। তেওঁলোক ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা আহিছিলে। পাছলৈ এই মংগোলীয় গোষ্ঠীৰ লোকসকলে নিজৰ কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰি থলুৱা লোকৰ প্ৰভাৱত নিজৰ সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰ পৰিত্যাগ কৰি এক সময়ত আমাৰ অসমীয়া সংস্কৃতিৰ লগত মিলি গৈছিলে। অসমত প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিলে। আহোমসকলে অসমত দীৰ্ঘদিন ধৰি থকাৰ পাছত আমি জানো যে আহোমসকলে অসমত প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিলে, আৰু এই ৬০০ বছৰ ৰাজত্ব কৰাৰ সময়ত তেওঁলোকে দীৰ্ঘদিন থকাৰ পাছতো শেষলৈ হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰিছিলে। অসমত অতীজতে মহ বলি, নৰবলি পৰ্যন্তও হৈছিলে। এই সমগ্ৰ অসম দেশখনে যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিলে। তোমালোকৰ এই দফাটোত পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ হ'ল অনাৰ্য জাতি বুলি ক'লে আমি কোনবোৰ জাতিক বুজো? সেয়া হ'ল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি। আৰু এই জাতিটোৱে হ'ল অসমীয়া জনসংস্কৃতিৰ ধাৰক। এইসমূহ জাতিয়ে হ'ল অসমীয়া জনসংস্কৃতিৰ ধাৰক। তোমালোকৰ দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো হ'ল মংগোলীয় গোষ্ঠী। এই মংগোলীয় গোষ্ঠীটো কেতিয়া অসমলৈ আহিছিল? ত্ৰয়োদশ শতিকাত তেওঁলোক আহিছিল, আৰু ক'ৰ পৰা আহিছিল? হুকং উপত্যকাৰ পৰা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা তেওঁলোক আহিছিল। তাৰপিছত প্ৰাচীন কালত অসমত কি ধৰ্ম প্ৰচলিত আছিল? প্ৰাচীন কালত অসমত হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল তোমালোকৰ ইয়াত অসমখন কিহৰ কাৰণে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা আমাৰ অসমখন কিহৰ কাৰণে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰ পৰা আমাৰ অসমখন যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে মন কৰিবা যে SSLCৰ যিবোৰ কুৱেশ্যনৰ পেটাৰ্ণ হৈছে,
সেইবোৰ আগৰ দৰে নহয় যে কেৱল পাঠভিত্তিক প্ৰশ্ন আহিব। এতিয়া তোমালোকে প্ৰতিটো পাঠ, যিকোনো বিষয়ৰে প্ৰতিটো পাঠ খুব পুংখানুপুংখভাৱে পঢ়াটো দৰকাৰী হৈ পৰিছে, কাৰণ এতিয়া ভিতৰৰ প্ৰশ্ন আহে। তোমালোকৰ ইয়াৰ পাছৰ ভিডিঅ'টোত মই এই দফাটোৰ পৰা যোৱা কেইবছৰত যিমানসমূহ প্ৰশ্ন আহিছে সেই প্ৰশ্নসমূহৰ লগতে উত্তৰসমূহো আলোচনা কৰিম। যদিহে তোমালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।